Botat langso police tapen KSA bitung atumpen drugs aputhak chirok tok amai kipadopon nijang karbiang long botat langso police station along police KSA lapen sarkari gambura atumpen drugs aputhak chirok tok amai kangnipon arong pen kebang sarkari gambura police lapen KSA tumpen chirok tok amai phapon monitatum araki kichopen monitatum kanahok thepik binong Lason si obe kimi tumaphan kelang chari pon jiaphan chuning ripon bangso drugs awareness kibi pon along methang asuaphan abang phutin sitame kelang kachari vek jiaphan chithan pon lapen ke bangso chirok tok amai long arta ke kompen piso kiri mate pinan ke do aphuthak ta chingki chithan pon pinso mate swardo sita India along aron pen arta ki jumpen pinan dolong lepu aron kibi pondo Lase arta ke kompen ke do dede ji aphan se rada phan than pachini pon athe no na hut akai moni ta tum so arlo mate so pin so arta ki jumpen piso ke ban la pen so arlo tum ta pinan ke do dede ji aphan si arong pen ke bang sarkari gambura tum ben chithan pon dongka mukam men Priyanka Balmiki report News 18 Difo আৰু ভিডিপি সদস্যসকল আৰু সাংবাদিক বন্ধুসকল আজি কেইবাবাৰো এইটো মানে মাজে এইটো ড্ৰাগছৰ বিৰুদ্ধে সজাগতা সভা আমাৰ বৈঠালাংচু এলেকাত অনুষ্ঠিত হৈ থকাৰ কাৰণে মাজে আমি কি হৈছোঁ ছাকচেছ হৈছোঁ মানে কামবিলাকত মানে আমাৰ পুলিচক সহায় কৰি আছে আমি ভাল সহায় পাইছোঁ গতিকে আৰু ভৱিষ্যতে যে আৰু সহায় পাম আমাক আৰু সহায় কৰিব পুনৰ আমি এইটো যোৱা 9 এপ্ৰিলত আমি দমকাত এখন মিটিং কৰিছিলোঁ তাতে ডেট এটা ফিক্স কৰিছিলোঁ আকৌ 9 মে'ত এখন মিটিং কৰিম এই সজাগতা সভাৰ কাৰণে কিন্তু যোৱাকালি আমাৰ থানাত ইনস্পেকশ্যন থকাৰ কাৰণে ডেটটো পিছুৱাই দিয়া হ'ল আজি কৰা হ'ল আজি ইমান সকলো ৰাইজে আহিছে উপস্থিত হৈছে তাৰ কাৰণে ধন্যবাদ দিছোঁ এনেকৈ আকৌ ভৱিষ্যতেও আপোনালোকৰ সহায় সহযোগ পাম বুলি আশা কৰিলোঁ এতিয়া কথাটো হ'ল প্ৰথমতে আমাৰ ড্ৰাগছ বিক্ৰী কৰা আৰু ড্ৰাগছ খোৱাসকলক আমাৰ চিনাক্তকৰণ কৰা এইবিলাক কৰিবলৈ হ'লে আপোনালোকৰ সকলোৱে সহায় সহযোগ লাগিব ড্ৰাগছ প্ৰথমতে বিক্ৰী কৰা মানুহবিলাকক লাগিব চিনাক্তকৰণ কৰিব লাগিব কোনে খাইছে আৰু কেনেকৈ খাইছে প্ৰথমতে ড্ৰাগছ বিক্ৰী কৰা মানুহজনে কি কৰে ড্ৰাগছ বিক্ৰী কৰা মানুহজনে প্ৰথমতে ড্ৰাগছটো কোনোবা জেগাৰ পৰা লৈ পিনি ড্ৰাগছ নোখোৱা ল'ৰা কেইটামানক বন্ধুত্ব গঢ়ি উঠিব ক'ব লগত ফুৰিবলৈ যাব প্ৰথম দিনাখন কি কৰিব অলপ ড্ৰাগছ খাবলৈ দিব ড্ৰাগছ খাবলৈ দিয়াৰ পিছত অকণমান তাৰ নিচা লাগিলে নহয় নেক্সট দিনাখন আকৌ তাক অলপ দিব থাৰ্ড টাইম আকৌ দিব তেনেকৈ কি হ'ব এই ড্ৰাগছ খোৱা তাৰ এটা হেবিট হৈ যাব হেবিট হৈ যোৱাৰ পিছত 3 দিনটো ফ্ৰী পালে 4 নম্বৰ দিনাখনৰ পৰা সি কি কৰিব এই ড্ৰাগছ বিক্ৰী কৰা মানুহজনৰ পৰা সি কিনিবলৈ ষ্টাৰ্ট কৰিব কিনিবলৈ ষ্টাৰ্ট কৰাৰ পিছত তাৰপৰা তাৰ ওচৰত কি কৰিব পইচা নাথাকিলে কি কৰিব মাক বাপেকৰ পৰা পইচা চুৰ কৰিব বস্তু চুৰ কৰিব সোণৰ আলংকাৰ চুৰ কৰিব তেনেকৈ ধৰণে ড্ৰাগছ খাই কি কৰিব ঘৰখনৰ অশান্তি সৃষ্টি কৰাৰ লগতে তাৰো গোটেই জীৱনটো ধ্বংস হৈ যাব আৰু শেষত গৈ অলপ আগত কৈ গ'লে যে মানে চিকিৎসা নাই মেডিকেলত কি কয় চিঞৰি মৰি থাকিলে গতিকে তেনেকুৱা কৈ যায় সেইখিনি আমি কি কৰিব লাগে মোক বহুত গোলাঘাট नमस्कार नाम गिरीशंकर ভিডিপি কমিটিৰ বৈঠালাংচু থানা ভিডিপি কমিটিৰ প্ৰেচিডেণ্ট মোৰ ঘৰ বৰহত নমস্কাৰ মোৰ নাম হয় এইটো আজি আমি বহুত দিনৰ পৰা প্ৰয়াস কৰি আছোঁ মাজে সজাগতা সভা কৰি থকা হৈছে অনুষ্ঠিত কৰি থকা হৈছে বিশেষকৈ ড্ৰাগছ আৰু বাল্য বিবাহ আজিকালি আপোনালোকে দেখিছেই ড্ৰাগছবিলাক কিমান বিয়পি পৰিছে মানে ড্ৰাগছবিলাক আমি সমাজৰ পৰা কেনেকৈ নিৰ্মূল কৰিব পাৰোঁ বিশেষকৈ জনসাধাৰণৰ লগত লগ লাগি সেইটো উদ্দেশ্যে আজি বৈঠালাংচু থানাত স্থানীয় চৰকাৰী গাঁওবুঢ়া ভিডিপি মানে KSA ছাত্ৰ সংগঠনৰ লগত মিলি আমি কি কৰিছোঁ এখন মানে সজাগতা সভা কৰিছোঁ মানে বিশেষকৈ ড্ৰাগছ আৰু বাল্য বিবাহৰ ক্ষেত্ৰত আমি মিটিংখন শেষ হোৱাৰ পিছত এতিয়া আমি এটা পদযাত্ৰা কৰিম ড্ৰাগছৰ বিৰুদ্ধে শ্লোগান দি কৰিছে প্ৰভাৱ পৰিলে বিশেষকৈ আমি যিমানেই মানে সজাগতা সভা পাতি আছোঁ সিমানে আমি ড্ৰাগছৰ বিৰুদ্ধে আমি মানে ড্ৰাগছ খোৱা ল'ৰাবিলাকক ধৰিবলৈ আমি সক্ষম হৈছোঁ সঁহাৰি জনাইছোঁ